দুপৰীয়া মাকক বচাব নোৱাৰিলে অৱশেষত মাকৰ মৃত্যু হ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে অনুৱে মাকৰ অৱস্থাটো দেখি বহুত ভয় খাইছিলে আৰু অভয়টোৰ ঘৰলৈ আহি মোৰ মাৰ অৱস্থাটো বহুত বেয়া, মাক হস্পিতাললৈ লৈ যাব লাগিব, গাড়ীখন দি আছো বুলি অনুৱে খুজিছিলে। আৰু তেতিয়া অভয়ৰ মাকে তোৰ মাৰ দেখোন বেমাৰ এটা শেষ হয় নহয়, এই ৰাতি তোক আমি গাড়ী দিব নোৱাৰো বুলি অনুৰ আগত কৈছিলে। আৰু অভয়ৰ দেউতাকে তোৰ মাৰ দেখোন বেমাৰ শেষে নহয়, ভালকে তেল মালিচ কৰি লেপ এখন উৰাই থৈ দে, ভাল হৈ যাব বুলি অনুৰ আগত কৈছিলে। আৰু তেতিয়া অনুৱে আপোনালোকে কিয় বুজি নাপায় বুলি কোৱাত অভয়ে অনুক মোৰ বাইকখন লৈ যাম বুলি অনুৰ আগত কৈছিলে। আৰু অজয়ে অনুক বাইকখন দিবলৈ নিবিচাৰত অনু তাৰ পৰা গুচি যোৱাত অভয় অনুৰ পিছে পিছে যোৱা দেখিবলৈ পাইছিলে। আৰু আজিখনতে দেখিবলৈ পাব অভয়ৰ দেউতাক মিনতিৰ ওচৰলৈ যাবলৈ ওলাব, আৰু এতিয়া অভয়ৰ মাকে আপুনি এই ৰাতিখন কলৈ যায় বুলি অভয়ৰ দেউতাকৰ আগত ক'ব। আৰু এতিয়া অভয়ৰ দেউতাকে মই মিনতিৰ কি হৈছে এবাৰ চাই অহাটো ভাল হ'ব নেকি বুলি ৰঞ্জুৰ আগত কোৱা, ৰঞ্জুৱে এই ৰাতিখন কলৈকো যাব দৰকাৰ নাই, আপুনি ঘৰলৈ আহক বুলি অভয়ৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু অভয়ৰ দেউতাকে ৰঞ্জুৰ কথা শুনিবনে? দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতেই আনফালে আজিৰ খনতেই অনুৱা কৰ্মৰ পৰা গাড়ী ধৰি মাকক হস্পিতাললৈ লৈ যাব। আৰু হস্পিতাললৈ লৈ যোৱাৰ পিছত ডক্তৰে অনু আৰু দুবৰীক সিহঁতৰ মাকৰ যে মৃত্যু হৈছে সেই কথাটো কোৱাত অনু আৰু দুবৰীয়ে বহুত কান্দিব। আৰু তেতিয়া অভয়ৰ নিজৰ মাকৰ ওপৰতে অলপ সন্দেহ হ'ব। এতিয়া বাৰু অভয়ে এই সকলোবোৰ কাম যে অভয়ৰ মাকে নিজে কৰিছে এই কথাটো ক'ব নেকি? দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতেই। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।